এতিয়া মই কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত প্ৰৱেশ কৰিলোঁ, য'ত নেকি ডিষ্ট্ৰিক্ট পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰাম আৰম্ভ হ'ব। স্কুলৰ প্ৰতিযোগী দুজনক লগ পালোঁ। এয়া দেহাহঁতৰ স্কুলৰ গ্ৰুপে ৰিহাৰ্চেল কৰি আছে, লগতে প্ৰত্যেক গ্ৰুপে কম্পিটিশ্যনৰ কাৰণে ৰিহাৰ্চেল কৰি আছে। এয়া আপোনালোকক অলপ অলপ দেখাই দি আছোঁ মই। নিয়মাৱলীসমূহ আৰু বিচাৰকক দিয়া নৃত্যৰ বাবে গীত আৰু দলীয় নৃত্য দুয়োটা শাখাত প্ৰতিযোগীয়ে লাইভ মিউজিক পৰিৱেশন কৰিব লাগিব। কোনো ধৰণৰ ট্ৰেকৰ অনুমতি দিয়া নহ'ব। দ্বিতীয়, দলীয় নৃত্য প্ৰতিযোগিতাত গায়ক, বাদ্যযন্ত্ৰী, নৃত্যশিল্পী আৰু দলপতিকে ধৰি ন্যূনতম 5ৰ পৰা সৰ্বাধিক 15 সংখ্যক সদস্যৰ অনুমতি দিয়া হ'ব। নৃত্য দলটোৱে প্ৰতিযোগিতাৰ বাবে নিজৰ পৰম্পৰাগত সংগীত বাদ্যযন্ত্ৰ নিজাববীয়াকৈ আনিব লাগিব। বয়স অনুযায়ী প্ৰত্যেক প্ৰতিযোগীয়ে 3টা শাখাত অনুষ্ঠিত হ'ব। ক, খ, গ। দলীয় নৃত্য প্ৰতিযোগিতাত প্ৰতিযোগীসকল একে বয়সৰ হ'ব লাগিব। দলীয় লোকনৃত্য প্ৰতিযোগিতাৰ ক শাখাত 3জন বাদ্যযন্ত্ৰী থাকিব পাৰিব আৰু তেওঁলোকৰ বয়স কোনো সীমা নাথাকিব। খ শাখাত 2জন বাদ্যযন্ত্ৰী থাকিব লাগিব আৰু গ শাখাত 2জন বাদ্যযন্ত্ৰী থাকিব লাগিব। বিজয়ী অংশগ্ৰহণকাৰীসকলে পৰৱৰ্তী পৰ্যায়ৰ প্ৰতিযোগিতাত একেটা গীত পুনৰাবৃত্তি কৰিব নোৱাৰিব। নৃত্য শিতানত সংযুক্ত বা ফিউজন গীত নৃত্য পৰিৱেশন কৰিব নোৱাৰিব। অৱশেষত বিচাৰকৰ সিদ্ধান্তই অন্তিমটো সিদ্ধান্ত হ'ব।